নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মই ইন্দোৰলৈ আৰু ইন্দোৰত আছে মোৰ লগৰ বিয়া আৰু আপোনালোকৰ সৈতে মই বিয়াটো শ্বেয়াৰ কৰিম আৰু মোৰ লগত যাতে এটা স্মৃতি থাকে তাইৰ বিয়াৰ, সেইকাৰণে মই এই ভিডিঅ'টো কৰি আছোঁ। চাওকচোন কিমান ধুনীয়া ধুনীয়া বস্তু। আজি আছে তাৰ সংগীত, সেয়া ইমান ধুনীয়া ধুনীয়া বস্তু আৰু তাৰ লগতে এইবিলাক হ'ল মেকআপ ইমান খোপা মেকআপ দেখিয়ে মোৰ মানে একদম ভয় লাগি গৈছে। 4টা মেকআপ কৰিব বোলে তাই। আহক এতিয়া আমি ৰাতিপুৱা ব্ৰেকফাষ্টত আমি ব্ৰেকফাষ্টত পোহা লৈছোঁ। পোহা হ'ল ইন্দোৰৰ মানে ফেমাছ আৰু চাওক ইমান ধুনীয়া ধুনীয়া বস্তু, চিঙৰা ডিঙৰা চব আছে, মানে ভাল ভাল চাটনি। ইহঁতে মানে ৰাতিপুৱা এইবিলাক এনেকুৱা ধৰণৰ বস্তুৱেই খায়, আমাৰ নিচিনা নহয় যে ভাত বা সেনেকুৱা খায়। এইটো হ'ল দাবেলি, খুব টেষ্টি, ঘি দি পূৰা ভাজি পেলাই মানে ঘি লগাই পেলাই খায়, ভাল লাগে। এইজনী মোৰ আৰু এজনী লগৰ, আমি গোটেইকেইটা মিলি আমি মানে ৰাতিয়ে আহিলোঁ। ৰাতি আহি পেলাই আমি মানে এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছোঁ। ইয়াতে মানে আমি থাকিম 2 দিনমান। আমাৰ লগৰ কেইজনীয়ে হাঁহি আছে মই ভিডিঅ' লওঁতে, সিহঁতে অকণমান মানে অকৱাৰ্ড পায়, জানে মই ব্লগ কৰিম বুলি, তো সিহঁতে অকণ লাজ পাইছে, তথাপিও মই উঠাই লৈছোঁ আৰু মোক চাই পেলাই হাঁহি আছে পাগল কেইজনী। এইটো হ'ল, মই অকণ ভাবি আছোঁ আপোনালোকক টুৰ দি দিওঁ কেনেকুৱা হয় জাগাটোৰ নাম হৈছে মান মন্দিৰ ইন্দোৰত। এনেকুৱা ধুনীয়া জাগা, ইয়াতে খোৱা বোৱাৰ লগতে বৰমালা এক্সচেঞ্জ, ভিতৰত আকৌ হোমপুৰা আছে। এয়া চাওক এণ্ট্ৰেঞ্চ গেটটো এনেকুৱা, এই মানুহ আহিয়ে আছে, ইমান কালাৰফুল আৰু মানে খুব ধুনীয়া লাগি আছে। এতিয়া আমি অকণ বাহিৰলৈ আহিছোঁ, শ্বপিং অকণ কৰিম ইন্দোৰত। আৰু এইটো হ'ল এটা সৰু এটা পাৰ্টি আমি ৰাতি ৰাখিছোঁ আমাৰ ব্ৰাইডৰ কাৰণে। ভালকৈ কৰিব আছিলোঁ কিন্তু কৰিব নোৱাৰিলোঁ, চবেই বেলেগ বেলেগ জেগাৰ পৰা আহিছে। কেক চেক আনিলোঁ, আনি পেলাই যিমান পাৰোঁ সিমানখিনি, মানে এটা বেচেলাৰ পাৰ্টি টাইপ, খালি ফ্ৰেণ্ডছবিলাকে মিলি পেলাই কৰিম বুলি ভাবিছিলোঁ। চ' অকণ কৰিলোঁ আৰু ৰাতি অকণমান তাইক লৈ আহিছোঁ, 12টামান বাজিছে। চ' তাই আহিলে, এয়া চাক এই ব্ৰাইড স্কোৱাৰ্ড এইবিলাক আমি মানে ধুনীয়াকৈ সাজিব আছিলোঁ, কিন্তু ইমান টায়াৰ্ড আমি ঘৰৰ কাপোৰতে, মানে এইটো শোৱাৰ কাপোৰতে আৰু আমি এনেকেই আমি সজাই পেলাই বহি গ'লোঁ আৰু আমি ভালকৈ মানে কৰিবই নোৱাৰিলোঁ বস্তু যেনেকৈ ভাবিছিলোঁ। চবে কথাই পাতি আছে। এয়া ব্ৰাইড স্কোৱাৰ্ড কিবা কিবি কিনিছিলোঁ, প্ৰপছবিলাক লগাই দিছোঁ। আৰু এয়া মোৰ লগৰ এইবিলাক চব মোৰ লগৰ হয়, আমাৰ কলেজ ফ্ৰেণ্ডছ এইবিলাক। আমি বহুত হাঁহি ফূৰ্তি কৰি আছোঁ আৰু তাইৰ লগত। আৰু এয়া তাই কেক কাটিব এতিয়া, কেক এটাই আনিব পাৰিলোঁ আৰু কিবা কিবি কৰিব লাগিছিলে, ড্ৰিংকছ আনিব লাগিছিলে, এইবিলাক চফ্ট ড্ৰিংকছ বা কিবা মানে অকণমান পাৰ্টি টাইপৰ কৰিব লাগিছিলে, কিন্তু নহ'লগৈ আৰু যিমানখিনি হৈছে সিমানখিনি। এয়া তাইক মই এইটো বেগ দিছোঁ এজ এ গিফ্ট, ব্ৰাইডেল মানে ক্লাটচ এটা। আৰু আকৌ চাওঁচোন মোৰ লগৰকেইটাই কি কৰি আছে। এতিয়া সন্ধিয়া হৈ গ'ল, সন্ধিয়াত আমি নেক্সট ডে সন্ধিয়া এই পাৰ্টি কৰি আছোঁ, মানে এটা আজি সংগীত হৈ আছে সিহঁতৰ ধুনীয়াকৈ। কি ধুনীয়া ডান্স কৰিছে, কিন্তু মই এইটো আপোনালোকৰ লগত পূৰা শ্বেয়াৰ কৰিব নোৱাৰিম, কাৰণ মানে নাচবিলাক কপি ষ্ট্ৰাইক আহি যায়। এই আমাৰ ব্ৰাইডে মানে পায়েলহে ছনকাইত ডান্স কৰি আছে, কি ধুনীয়া ডান্স। সিহঁতে কৰিঅ'গ্ৰাফাৰ দি মানে ডান্স কৰি আছে, শিকিছে, এমাহমান ধৰি পেলাই শিকিছে। সিহঁতৰ ঘৰৰ চব মানুহে মানে কাপল ডান্স কৰিছে বা সেনেকুৱা টাইপ। আমাৰ অসমত তেনেকুৱা নায়েই, মানে ইমান ডান্স চান্স আমি ক'ত কৰোঁ। সিহঁতে ইমান ভালকৈ বিয়াবিলাক কৰে, খুব এক্সপেঞ্চিভ বিয়া এইটো, আৰু মানে বিগ ফেট ৱেডিং যে কয় সেনেকুৱা টাইপ আৰু, মানে বহুত খৰচা কৰিছে। আৰু মানে 2-3 দিনৰ ফাংচন থাকে সেনেকৈ, এই হালদি সংগীত মেহেন্দি সেনেকুৱা সদায় মানে তাহাঁতে পূৰা মানে খৰচা কৰে। আৰু এতিয়া আমি খাই আছোঁ সংগীত নাইটত খোৱা ডিনাৰটো। কেনেকুৱা লাগিছে বাৰু? এইবিলাক খাবলৈ দিছে, মানে ভেজ, ইয়াত চব ভেজ বস্তু, কিন্তু খাবলৈ খুব টেষ্টি। আমাৰতো ননভেজ থাকে, কিন্তু সিহঁতৰ ননভেজ নিদিয়ে। ননভেজ খায়, কিন্তু সিহঁতে বিয়া বা এইবিলাকত ননভেজ চাৰ্ভ নকৰে,
বাট ষ্টিল ভেজ ডিছেছো খুব ধুনীয়া এইকেইজনীক মই লৈ আছোঁ আমি মানে কালাৰ কোড কৰিছোঁ দুজনীয়ে পিংক পিন্ধিছোঁ এয়া ময়ো পিংক আৰু দুজনীয়ে ব্লু পিন্ধিছোঁ মই কেনেকুৱা লাগিছোঁ ক'ব দেই ভাল লাগিছেনে এয়া মানুহ আহি আছে মানুহ ভিতৰত বহুত আছে বাহিৰত এতিয়া অকণ অকণকৈ খাবলৈ আহি গৈছে মানুহ যোনে ডান্স নাই কৰে সিহঁতে খাবলৈ আহিছে আমিও ডান্স কৰিব আছিলোঁ কিন্তু ডান্স নহ'লগৈ আমাৰ এয়া আমাৰ ব্ৰাইড আৰু গ্ৰুম কেনেকুৱা লাগিছে ব্ৰাইড আৰু গ্ৰুমক চাই পেলাই ক'বচোন সেই মোৰ বেষ্ট ফ্ৰেণ্ড তাইৰ বিয়া আৰু মোক মানে তাই টানি টানি আনিছে ইমান দূৰলৈকে তই আহিব লাগিব কান্দা কাটা নহ'লে তাইৰ বিয়াই নহয় বোলে একদম চ' আমি গোটেইকেইজনী বহুত দূৰৰ পৰা অহা তাহাঁতৰ লগত অকণ ফটো লওঁ মই এজনীক কওঁ মোৰ ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ বহি গৈছোঁ দুটাৰ লগতে কেনেকুৱা লাগিছে ক'ব হা এই চটকান বহি গ'ল ডিষ্টাৰ্ব কৰিবলৈ কাবাব মে হাড্ডি এনেই মজাক কৰিছোঁ আৰু এইফালে হেৰি আমি এতিয়া আহিলোঁ বহুত টায়াৰ্ড হৈ গৈছোঁ আমি মানে খুব টায়াৰ্ড আৰু চবেই এতিয়া ড্ৰেছ পাতি খুলি এতিয়া বহিম আৰু ভাল লগা নাই আৰু ইমান মানে ট্ৰেভেল কৰি আহি ৰাতি আৰু একদম পূৰা এক্সস্টেড চবেই চ' মই আজি ব্লগটো ৰাখিছোঁ এইখিনিতে কালি আৰু হালদিৰ ভিডিঅ'টো দিম আপোনালোকৰ লগত ক'ব কেনেকুৱা লাগিছে বাই